নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল শনিত ব্লগ। আৰু আজি যাবলৈ ওলাইছোঁ কৃষ্ণাই অলপ কাম আছে, লগতে বিয়াৰ অলপ মানুহ নিমন্ত্ৰণ দি আহোঁ। মানুহখিনিক যিহেতু বিয়ালৈ বেছিদিন নাই আৰু মই আৰু দাদা যাম, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বিয়াৰ চিঠিবোৰ ইয়াতে এনেকৈ থৈ দিছোঁ এইফালে, আৰু এইফালে তলত এইবিলাক আছে। এইবিলাক বাৰু পিছত দেখাব, পিছত নিম। আজি যিহেতু বেছি মানুহ নামাতো, যিখিনি আমি যোন ঠাইত যাম কামত সেইখিনিত আহোঁতে যিখিনি মানুহ মাতিম আৰু গাড়ীটো অলপ আছে, আৰু এইখিনি লৈ লৈছোঁ বিয়াৰ চিঠি, আৰু এইখিনিতেই মানুহখিনি মাতিম আজি। গতিকে এইখিনি থলোঁ ইয়াতে। আৰু অলপ কাম আছে মানে কি, যিখিনি আমাৰ মান ধৰা কাপোৰ আছিলে সেই কাপোৰখিনি অলপ ৰিটাৰ্ণেবল আছে আৰু অলপ বস্তু আনিব লগা আছে। চ' গোটেইখিনি কাম আজি কৰিব চেষ্টা কৰিম। আৰু কইনাৰ যিখিনি চিলাব দিয়া হৈছে সেইখিনি চিলাব দিয়া হৈছে গোৱালপাৰাত, সেইখিনি লৈ আহিম আজি। আহি পালোঁ কৃষ্ণাই, আৰু এতিয়া কাপোৰখিনি চেঞ্জ কৰিম। আৰু আহোঁতে ভিডিঅ' বনোৱা নহ'ল, কাৰণ কিয় আহিলোঁ দৌৰাদৌৰিকৈ। এতিয়া যাম কাপোৰখিনি চেঞ্জ কৰিম। ইয়াতে কৃষ্ণাত আহিছোঁ, বজাৰ কৰি আছোঁ, আৰু সেইফালে দাদা আছে, আৰু এইফালে এইবিলাক লৈছোঁ, আৰু সেইফালে চাৰ্টবিলাক আছে। চ' বজাৰ থজাৰ কৰি আছোঁ, ধুনীয়া দোকান কৃষ্ণাইত। চ' আগতে ইয়াৰ পৰাই লৈছিলোঁ, এতিয়া শ্বৰ্ট পৰিল সেইকাৰণে আৰু আহিলোঁ। চ' বজাৰখিনি আগত কৰিলোঁ। কাপোৰ মানে বেছি শ্বৰ্ট পৰা নাছিলে, যিখিনি মান ধৰা কাপোৰ মেইনলি সেইখিনি অলপমান শ্বৰ্ট পৰিছিলে, সেইখিনিকে লৈ ল'লোঁ। এখন দোকানৰ খতম, আৰু এখনত যাব লগা আছে। এই আৰু বিয়াৰ বজাৰ, আজি ইয়াত কালি তাত, আজি ইয়াত মানুহ মতা কালি তাত মানুহ মতা, এয়া চলি আছে আৰু। কেম্বা লাগছে মানে কৃষ্ণাইত আহিছিলোঁ, যিখন ৰিটাৰ্ণ দিলোঁ, আৰু এখন বেলেগ দোকানত ৰিটাৰ্ণ দিব লগা আছিলে। কিন্তু সেই মানুহজন গ'ল ভাত খাব, আৰু ভাত খাব গ'ল মানে মিনিমাম 1 ঘণ্টা লাগিব। তাৰ কাৰণে আমি এতিয়া কেইঘৰমান মানুহ মাতি আহোঁ, মাহীহঁতৰ পিনে যাওঁ। আৰু এতিয়া মাহীহঁতৰ পিনে যাব ওলাইছোঁ, আৰু কিবাকিনি ভাইটিৰ কাৰণে লৈ লওঁ, তাৰপিছত যাম। আৰু মোৰ কাৰণে অলপ কিবা চিপছ লৈ ল'লোঁ, এয়া চিপছ বিস্কুট। আৰু এতিয়া গৈ আছোঁ, মানে অলপ দেৰি আছে, 1 মাহ আছে, তথাপি লাগিব যাব। আৰু এইফালে যিহেতু দাদা ৰখি আছে, দুইজনে মানুহখিনি মাতি আহোঁ, মোটামুটি 6-7 ঘৰ আছে, সেইখিনি মানুহ মাতি আহোঁ। চ' গতিকে বলক যাওঁ। আৰু ভোক লাগি আছে, ৰাতিপুৱাৰ পৰা ভাত চাত খোৱা নাই। মাহীহঁতৰ তাত যায়ে কিবা এটা খাই ল'ব লাগিব। চ' গতিকে গৈ থাকোঁ। মানে আমাৰ দেউতাৰ যিখিনি মামাহঁতৰ গাঁও, সেই গাঁওখন হৈছে কৃষ্ণাইৰ পৰা 10 কিলোমিটাৰ ভিতৰত টেঙাবাৰী গাঁও, মানে কৃষ্ণাই ৰেল ষ্টেচনৰ ওচৰতে। আৰু সেই গাঁওখনত মানে গৈ আছোঁ, মই ভালকৈ চিনি নাপাওঁ, তাৰ কাৰণে মহাক লৈ লৈছোঁ, দাদাও ভালকৈ চিনি নাপায়। আৰু তেনেকৈ মহাক লৈ যিহেতু ঘৰবিলাক চিনি নাপাওঁ, তেনেকৈ সিহঁতৰ ঘৰত গৈ আছোঁ। আৰু সিহঁতক যিহেতু নিমন্ত্ৰণ দিব লাগিব, নহ'লে বেয়া কথা, কাৰণ কিয় বিয়া বাৰুতো নিমন্ত্ৰণ দিবই লাগে। কিন্তু আগতে তেনেকৈ যোৱা খোৱা নাই। আৰু এইটো হৈছে মামাহঁতৰ ঘৰ। ধানটো পথাৰত হৈয়ে আছে না, পথাৰত খাব লাগে, কাটিব লাগে, আনিব লাগে, খাবই লাগিব। এতিয়া মোক চিপুটি মাৰি থাকে। অলপ পেট পূজা কৰিলোঁ, পেট পূজা কৰি এতিয়া গৈ আছোঁ কৃষ্ণাই। আৰু অলপ ৰিটাৰ্ণেবল বস্তু আছে, মানে কি ক'লোঁ যে মানুহজন ভাত খাব গৈছে, অলপ দেৰি হ'ব। তেনেকৈ আমিও মোটামুটি 8-10 ঘৰ মানুহ মাতিলোঁ, আৰু এতিয়া গৈ আছোঁ কৃষ্ণাই বজাৰ। চ' এনেকৈ আৰু কেইজনমান আৰু মাতিব লগা আছে পাইকানৰ এইখিনি মাতি, আৰু গোৱালপাৰাত যাম। গোৱালপাৰাত গৈ যে কৈছিলোঁ আৰম্ভণিতে যে কইনাৰ অলপ কাপোৰ আছে চিলাব দিয়া বা কি তেনেকুৱা, সেই বস্তুখিনি লৈ ল'ম। লৈ কেনে চিধাই ঘৰমুৱা বহি সময়।
মানুহ মাতোতে হৈ গ'ল সন্ধিয়া আৰু এতিয়া সন্ধিয়া মাত্ৰ এক ঘৰ মানুহ মাতিম আৰু তাৰপিছত গোৱালপাৰা যাম গোৱালপাৰাৰ বস্তুখিনি ল'ব লাগিব এইফালে গাঁৱত টিকেট আছে কৃষ্ণাই দেছোঁ এতিয়া কৃষ্ণাই পাইকান এতিয়া গৈ আছোঁ গোৱালপাৰা আমি দুজনে মই অলপ বহি লৈছোঁ অলপ ভাগৰ লাগিছে আৰু আজি আৰু মানুহ এটা পূৰা ষ্টপ কৰি দিলোঁ আজিৰ কাৰণে হৈ যাব বাকীখিনি আৰু বেলেগ দিন দীপাৱলীৰ পিছত মাতা খাব এতিয়া আৰু গোৱালপাৰা যাওঁ গোৱালপাৰাৰ পৰা তেনেকৈ ঘৰত যাম আৰু এনেকৈ কাপোৰ কেইযোৰো লোৱা হৈ গ'ল এনেকৈ লৈ ল'লোঁ আৰু এতিয়া চাব লাগে ছাতি চাব লাগিব কাৰণ কিয় সেইদিনাখন যিহেতু ছাতি লাগিব ছাতি চালোঁ কইনা যোনখন দোকান আছে তাত ছাতি চাব আহিছোঁ ছাতি বিভিন্ন আছে বিভিন্ন দামৰ আছে চ' সিমান দামী নালাগে অলপ কম ৰেঞ্জৰে ভাল চাই ল'লোঁ যিখিনি কাম আছিলে মোটামুটি হৈ গ'ল আৰু কিছুমান বেলেগ দিন আহিব লাগিব আজি যিহেতু টাইম নহ'ল আৰু এইটো হৈছে হলমাৰী কালী মন্দিৰ আৰু এনেকৈ আহি আগিয়া পালোঁ আগিয়াত অলপ পেট পূজা কৰিলোঁ ম'ম' খালোঁ চাওমিন খালোঁ আৰু ঘৰত যাব লাগে ৰাতি 9টা হ'ল বহু ৰাতি হৈ গ'ল তেনেকৈ ঘৰত যাওঁ এনেকৈ গাড়ীত খাই যাম বুলি গাড়ীতে লৈ ল'লোঁ চাওমিনটো আৰু গাড়ীত খাই ঘৰমুৱা বহি আৰু এতিয়া যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে বাই বাই